হেল্ল' এভৰিৱান, এইকেইদিন যে বতৰটো ইমান ধুনীয়া নহয়নে? কেইদিনমানৰ আগলৈকে যে কি যে গৰম আছিলে। এই ভিডিঅ'টো কিন্তু একেবাৰে যেতিয়া গৰম পৰিছিলে তেতিয়াৰ হয়। তেতিয়া আমি মিলি পেলাই খাইছিলোঁ পইতা ভাত, আৰু পইতা ভাতত কি জুতি লৈছিলোঁ তাৰে ভিডিঅ'টো আপোনালোকৰ লগত প্ৰস্তুত কৰোঁ বুলি ভাবিলোঁ। তেতিয়াহ'লে আহকচোন পইতা ভাতৰ লগত কি জুতি আছিলে এবাৰ এই ভিডিঅ'টোৰ জৰিয়তে চাই লওক। এতিয়া পইতা ভাতৰ লগত জুতি ল'বৰ বাবে মোৰ ওচৰত আছিলে এয়া দুনবন, আৰু কিছুমানে এয়া দুৰণ শাক বুলিও কয়। যিহেতু পৰিমাণটো অলপমান কম আছিলে সেইকাৰণে ভাবিলোঁ কণীৰ লগতে বনাওঁ। আৰু এয়া মই অলপমান নিমখ দি পানীত তিয়াই থৈছিলোঁ। এতিয়া আনফালে এখন কেৰাহী লৈছোঁ। কেৰাহীখনত অলপমান তেল দি ইয়াতে দিছোঁ মই অকল নহৰু অলপমান মই থেথেলিয়াই দিছিলোঁ। এতিয়া নহৰুখিনি অলপমান ভজাৰ পাছত ইয়াতে মই হালধি দিছিলোঁ, আৰু ইয়াতে মই এতিয়া শাকখিনি দি দিছোঁ। অলপমান নিমখ দিয়াৰ পাছত প্ৰায় 5 মিনিটমান সময় ভজাৰ পিছতেই আমাৰ এই দুৰণ শাকবিলাক খাবলৈ হৈ যায়। যিহেতু একদম কোমলীয়া আছিলে সেইকাৰণে সোনকালে হয়। এতিয়া দিম মই সোৱাদ অনুসৰি নিমখ, আৰু অলপমান সময় লৰাই পেলাই ঢাকন দি 5 মিনিটমান সময় সিজিবলৈ দিম। এতিয়া দুনবনখিনি হয় মানে মই আনফালে লৈছিলোঁ 2টা বেঙেনা আৰু এটা বিলাহী, আৰু এয়া মই পুৰি লৈছিলোঁ, আৰু ইয়াৰে বনাম মই এটা চালাড। আৰু এইফালে দুনবনখিনি প্ৰায় হৈয়ে গ'ল, যিহেতু কোমলীয়া দুনবন আছিলে আৰু বাৰীৰে আছিলে। আৰু এয়া দেখিছেনে ধুনীয়াকৈ আমাৰ দুনবনখিনি হৈ গ'ল। আচলতে দুনবনৰ লগত হাঁহৰ কণী মিলাই খালে বেছি ভাল লাগে। যিহেতু মোৰ ওচৰত হাঁহৰ কণী নাছিলে, কুকুৰা কণীয়ে দিছিলোঁ। আৰু এয়া খুব ধুনীয়াকৈ কণীটো দিয়াৰ পাছত মই ভালদৰে মিহলাই লৈছোঁ। আৰু এয়া হৈছে আমাৰ পইতা ভাতৰ জুতিৰ প্ৰথমটো আইটেম, আৰু এয়া মই এতিয়া বাতি এটাত উলিয়াই লৈছোঁ। এয়া এতিয়া আমাৰ দুনবন আৰু কণীৰ এই আইটেমটো ৰেডি হৈ গ'ল। দুনবন আমাৰ স্বাস্থ্যৰ কাৰণে খুব ভাল হয়, আৰু মাজে মাজে খাই থাকিব লাগে। আৰু এয়া হৈছে আমাৰ প্ৰথম আইটেমটো। এতিয়া আহিলোঁ 2 নম্বৰ আইটেমটো ৰেডি কৰিবলৈ। তাৰ বাবে মই বিলাহী আৰু বেঙেনা পুৰি লৈছিলোঁ। এতিয়া পুৰি উঠাৰ পাছত ইয়াৰ যি বাকলি আছিলে এয়া মই ভালদৰে গুচাই ল'ম। এতিয়া বেঙেনা আৰু বিলাহীৰ বাকলিবিলাক গুচোৱা হৈ গ'ল। তাৰপিছতে মই ভিতৰত পোক আছে নেকি এবাৰ ভালদৰে চাই লৈছোঁ। তাৰপিছত সৰু সৰুকৈ কাটি লৈছোঁ। ইয়াতে মই এতিয়া এড কৰি মিহিকৈ কাটি লোৱা পিঁয়াজ, আৰু পিঁয়াজটো সৰু সৰুকৈ কাটিলে আচলতে খাবলৈ বহুত বেছি ভাল হয়। এনেধৰণৰ পিটিকা বা চাটনিবিলাকো মোৰ কিন্তু পইতা ভাতৰ লগত খাবলৈ বিৰাটেই বেছি ভাল লাগে। এতিয়া ইয়াতে মই এড কৰিম অলপমান কেঁচা মিঠাতেল, আৰু সোৱাদ অনুসৰি দিম অলপমান নিমখ, আৰু হাতেৰে ভালদৰে মিক্স কৰি ল'ম। এতিয়া গোটেইখিনি বস্তু মই হাতেৰে ভালদৰে মিক্স কৰি ল'ম। ইয়াতে কিন্তু চামুচেদি মিহলালে ইমান বেছি খাই ভাল নালাগে, সেইকাৰণে এতিয়া মই গোটেইখিনি বস্তু হাতেৰে মিক্স কৰি লৈছোঁ। এতিয়া নেক্সট আহি গ'ল আমাৰ এই পিটিকাবিধৰ মেইন আইটেমটো, মানে ভোট জলকীয়া। ভোট জলকীয়া দিলে এনেধৰণৰ পিটিকাবিলাক খাই আৰু বেছি ভাল লাগে। এতিয়া মই ভোট জলকীয়াটো অলপমান কেঁচিৰে পাতলকৈ কাটি লৈছোঁ, আৰু চামুচেৰে ভালদৰে মিক্স কৰি লৈছোঁ। এয়া এতিয়া আমাৰ ৰেডি হৈ গ'ল বিলাহী আৰু বেঙেনাৰ পিটিকাবিধ। আৰু এই পিটিকাবিধৰ লগত কেঁচা মিঠাতেল আৰু ভোট জলকীয়া যেন কাটি দিছিলোঁ, তাৰ বাবে সোৱাদটো দুগুণে বাঢ়ে। আমাৰ এয়া 2 নম্বৰ আমাৰ পইতা ভাতৰ জুতি ৰেডি হৈ গ'ল। এতিয়া আহোঁ নেক্সট আইটেমলৈ। এতিয়া মই বনাবলৈ লৈছোঁ লাই পাতৰ পকৰি। ইয়াতে মই লাই পাতৰ পৰিমাণ সৰহকৈ দিছোঁ, আৰু বেচনৰ পৰিমাণ কমকৈ দিছোঁ, আৰু লগতে দিছোঁ এটা ডাঙৰ পিঁয়াজ, আৰু পিঁয়াজটো মিহিকৈ কাটি লৈছোঁ। এতিয়া পকৰিকেইটা হয় মানে মই আনফালে সৰু মাছ কেইজনীমান আছিলে, আৰু এইকেইজনীয়ে এতিয়া ফ্ৰাই কৰি লওঁ। এতিয়া আমাৰ পকৰিবিলাক খুব সোনকালে ৰেডি হৈ গৈছে। যিহেতু ইয়াতে লাই পাতৰ পৰিমাণটো বেছিকৈ আছে, সেইকাৰণে পকৰিটো কিন্তু বহুত সময় নালাগে। খুব সোনকালে ৰেডি হৈ যোৱা এইবিধ পকৰি কিন্তু আপোনালোকে খাই বিৰাটেই ভাল পাব। বিশেষকৈ খিচিৰি, এনেকুৱা ধৰণৰ পইতাৰ ভাত আৰু চাহৰ লগতো খাবলৈ কিন্তু বিৰাটেই ভাল পাব। নিশ্চয় আপোনালোকে এবাৰ বনাই চাব বুলি আশা কৰিলোঁ। আৰু এয়া মই প্ৰথম যিখিনি পকৰি দিছিলোঁ ৰেডি হৈ গ'ল। এতিয়া মই 2 নম্বৰ বাৰ পকৰিবিলাক দি দিছোঁ, আৰু ইফালে মোৰ মাছখিনিও প্ৰায় ৰেডি হৈ গৈছে। এইবাৰ আমাৰ মচমচীয়া লাই শাকৰ এই পকৰিকেইটা ৰেডি হৈ গ'ল। আৰু এনেধৰণৰ পকৰিবিলাক আপোনালোকে ঠাণ্ডা দিনতো কিন্তু চাহৰ লগত জুতি ল'বলৈ বিৰাটেই ভাল পাব। আৰু কথা পাতি থাকোঁতে আমাৰ মাছকেইটাও ধুনীয়াকৈ ফ্ৰাই হৈ গ'ল, আৰু মাছকেইটা মই এতিয়া প্লেটত ধুনীয়াকৈ কাঢ়ি লৈছোঁ।
এই পকৰিকেইটা মই ধুনীয়াকৈ এটা বাটিত উলিয়াই লৈছোঁ আপোনালোকে এই পকৰিবিলাক খিচিৰি চাহৰ লগত আৰু ঠাণ্ডা দিনতো কিন্তু খাই ভাল পাব আৰু এনেও পকৰিকেইটা খাই বিৰাটেই ভাল লাগে এতিয়া মই ওপৰতে দিম অলপমান চাট মছলা আৰু এয়া আমাৰ ধুনীয়া মচমচীয়া লাই শাকৰ পকৰি ৰেডি হৈ গ'ল আৰু এইফালে আমাৰ মাছো ধুনীয়াকৈ ৰেডি হৈ গ'ল আৰু এয়া দেখিছেনে মাছকেইটাও কিন্তু খাবলৈ পইতা ভাতৰ লগত বিৰাটেই ভাল লাগিব নহয়নে বাৰু এতিয়া যেহেতু কেৰাহীত তেল অলপমান আছিলেই সেইকাৰণে হাজবেণ্ডে ক'লে বোলে বাহু মাছ আছে যিহেতু পইতা ভাতৰ লগত খাবলৈ ভাল লাগিব 2 পিচ ফ্ৰাই কৰি দিয়া মই বোলো কথামতে কাম সেইকাৰণে 2 পিচ ফ্ৰাই কৰিব লৈছোঁ আৰু আনফালে গৰমে গৰমে আকৌ মই চৌকাত চাফা কৰিবলৈ লৈছোঁ এনেধৰণৰ কাৰ অভ্যাস আছে বাৰু গৰমে গেছ চাফা কৰা কিবা এটা ভাল লাগে আৰু এইটো কাৰণে যে মই গালি খায়ে থাকোঁ আৰু হাতবিলাকো বহুত ফুৰে কিন্তু তথাপিও কিবা মনটোৱে নেমানে কিবা বেছি চাফা হোৱা যেন লাগে আৰু এইবিলাক কৰি থাকোঁতে আনবিকাৰ খানাও ৰেডি হৈ গ'ল তাই কাৰণে বনাইছিলোঁ এয়া অলপমান ভাত আৰু টেঙামৰা পাতৰ সৈতে অলপমান বাহু মাছৰ জোল এয়া এতিয়া হৈ গ'ল আমাৰ পইতা ভাত ৰেডি আৰু এই পইতা ভাতখিনি যোৱাকালি মই অলপমান পানী দি থৈছিলোঁ এতিয়া ওপৰতে দিছোঁ অলপমান কেঁচা মিঠাতেল আৰু অলপমান দিম ইয়াতে মই নিমখ আৰু এনেধৰণে কিন্তু মই খাই বিৰাটেই বেছি ভাল পাওঁ আৰু এয়া মোৰ প্লেটিং ৰেডি হৈ গ'ল আৰু এতিয়া মই আইটেমবিলাক এটা এটাকৈ আনি আছোঁ এয়া হৈ গ'ল এতিয়া আমাৰ বেঙেনা আৰু বিলাহীৰ পিটিকা লগতে আছে দুনবন আৰু কণীৰ এটা ধুনীয়া আইটেম লগতে আছে মাছ ফ্ৰাই সৰু মাছ আৰু ডাঙৰ মাছ ইয়াতে মই ফ্ৰাই কৰিছিলোঁ আৰু নেক্সট আছে আমাৰ লাই শাকৰ এয়া পকৰি আৰু এতিয়া মই ধুনীয়াকৈ এই পইতা ভাতখিনি এবাৰ মিক্স কৰি লওঁ এয়া এতিয়া মই পইতা ভাতখিনি ধুনীয়াকৈ মিক্স কৰি ল'লোঁ আৰু হঠাতে মনত পৰিলে যে মই এটা ভোট জলকীয়া আচাৰ বনাইছিলোঁ যিহেতু পইতা ভাতৰ লগত ভোট জলকীয়া কিন্তু খাই বিৰাটেই ভাল লাগে বিশেষকৈ ভোট জলকীয়াৰ এই আচাৰবিধ আৰু এয়া আহি গ'ল হাজবেণ্ড আৰু লগতে আনবিকাও আছে তাই বোলে আজি পইতা ভাত খায় আনবিকাক তেখেতে কোচত বহাই লৈছে আৰু মোক সুধি আছিলে কি বনাইছা আৰু মই এফালৰ পৰা কৈ আছিলোঁ আনবিকাই যিহেতু পইতা ভাত খাম কৈছে সেইকাৰণে তাইও আমাৰ লগতে এয়া আহি গ'ল অলপমান টেষ্ট কৰিবলৈ আৰু নিশ্চয় আপোনালোকৰ মোৰ আজিৰ এই গৰম দিনৰ বিশেষ এই ভিডিঅ'টো চাই ভাল লাগিলে যিহেতু ঠাণ্ডা দিনেই হ'ল কিন্তু আপোনালোকে নিশ্চয় চাই ভাল পালে নেক্সট ভিডিঅ'ত আকৌ লগ পাম